आसाम पक्का दर्शक को तेज नेल चेत कना आसाम पनोत बीटीआर अंचल काजलगांव रेहो तेज जिंगेत जगत महा मनाव रे मेता में बीर पहराइया से बीर हर हो विभाग रेन मिद ऑफिसर गोंके हा तेज दो खबरिया कोई सम्मान तोरा केत को सावते नोआ जिंगेत जगत महा मनाव रे जिला लेवल रेन प्रशासन विभाग रेन गड़ो गपड़ो सेटर को ताहे कना आ निया ऑक्ते रे जहां बीर हर हो गोंके मेता में डीएफओ गोंके दो खबरिया गोंके सम्मान तोरा किदिया अब्दुल मालिक আপোনাক এটা ডাঙৰ হাতী এটা পুৰস্কাৰ দিয়া হৈছে ৰেসপন্সিবিলিটি একচুয়ালি ৰেসপন্সিবিলিটি আমি খালি এগুলো চাই দে আৰু এই টকা 5000 টকা আমাৰ और सावते और मिद खबरिया गोंके उन्हें है मावदी आ दोसारते और मिद हर जहां नुई दो जयंत देवनाथ नुई हो खबरिया गोंके कना मेनखान तेज नुई हो सिरे पाए एमावदिया मेता में पेपे गोटेन खबरिया को सिरे पाए चालेत को आज सेन खन डीएफओ गोंके पाठन खासे खन तेज आसाम पक्का दर्शक को नेल चुके पे नवा दो काजलगांव डीएफओ ऑफिस समांग रगे एनते तेज जेंगेत जगत महा मनाव रे तेज अड़ी उतर ऑफिसर को सम्मान तोरा केत को डीएफओ पार्टी रे गोंके दो আমি আমন্ত্রিত 5 জন অতিথি আৰু এজন মিডিয়া ফালৰ পৰা এজন অতিথিক আমি আহিছো তেওঁলোক আহি পাইছে সকলোকে ধন্যবাদ জনাই আজি সভা আৰম্ভ এয়া আমাৰ মুখ্য অতিথি মহোদয় পেৰেড পৰিদৰ্শন কৰি আছে जनगण मन अधिनायक जय हे भारत भाग्य विधाता मराठा द्राविड़ उत्कल गंगा तव जय गाथा प्रति बছরে আমি 26 জানুয়ারি দিনটো গণরাজ্য দিবস হিসাবে পালন কৰো আজি এই শুভ মুহূর্তত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী অসমৰ এখন জিলা হিচাপে চিৰাং জিলাখনেও আঁচনিৰ যোগেদি লাভান্বিত কৰাৰ বাবে জিলা প্ৰশাসনে কোভিড-19 ভিডিঅ' সাপোৰ্ট আঁচনিৰ অধীনত সক্ষম হৈছে শ্ৰদ্ধেয় ৰাইজ বয়সৰ 10337 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে পঞ্চায়ত আৰু চিৰাং 8 আই নদী প্ৰজেক্ট আঁচনিৰ অধীনত এয়া মঞ্চৰ সন্মুখত প্লেটুন 1 নেতৃত্ব লৈছে গোপাল নাথ ইয়াৰ পিছতে আছে মহিলা আৰক্ষীৰ আচলতে আমি পিটিচি চৰকাৰৰ তৰফৰ ফালৰ পৰা চিৰাং ডিষ্ট্ৰিক্টত যিকেইজন মানুহে কণ্ট্ৰিবিউশ্যন কৰিছিলে তাৰে গণ্যমান্য মাত্ৰ 6জনক আমি এটা সন্মান দিবৰ কাৰণে বিটিচি চৰকাৰৰ ফালৰ পৰা এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল মাননীয় EM ছাৰ মাননীয় চিফ ছাৰ মাননীয় CSD ছাৰ তেওঁলোকে পাব্লিক পুল এটা গঠন কৰিছিলে যে কোনে কোনে ফৰেষ্টৰ বাহিৰত এই ক্ষেত্ৰত ফৰেষ্টৰ ওপৰত কণ্ট্ৰিবিউশ্যন দি আছে ইতিমধ্যে আমি চিৰাং জিলা জাৰ্নেলিষ্ট এছ'চিয়েশ্যনক আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে আপোনালোকৰ ফালৰ পৰা জাৰ্নেলিষ্ট এজনৰ নাম ৰিকমেণ্ডেশ্যন কৰি দিয়ক যাতে আমি তেওঁলোকক আমি গণৰাজ্য দিৱসত এটা সন্মান জনাব পৰা যায় ইতিমধ্যে আমি দেখা পালোঁ যে গণৰাজ্য দিৱসত আমি DC পেৰেডত গ্ৰাউণ্ডত আমি কৰাম বুলি ভাবিছিলোঁ কিন্তু SOPৰ কাৰণে আমি ইয়ালৈ স্থানান্তৰ কৰিব লগা হ'ল
স্থানান্তৰ কৰিব লগা হ'ল যদি আমি তেওঁৰ ৰেকৰ্ড পাতিখিনি যথাবিহিত স্থানলৈ প্ৰেৰণ কৰা হৈছে। আৰু ইয়াৰ স্বজনেই হৈছে হাতীৰ কাৰণে কাম কৰি আছিলে সনাতন ডেকা, এলিফেণ্ট ফেঞ্চিং কৰি পেলাই গোটেই EDC কৰি পেলাই তাত যথেষ্টখিনি কাম কৰিছিলে। ৰেজাউল হকে তেখেতে আমাক আইনী সাহাৰ্য দিছিলে দিন ৰাতি স্বাৰ্থ নোহোৱাকৈ। বা আপোনাৰ জয়ন্ত দেৱনাথে পাব্লিকৰ লগত এৱাৰনেছ সাপ আৰু সৰু সুৰা প্ৰাণীৰ এৱাৰনেছৰ কাৰণে আগৰ পৰাই কাম কৰি আছিলে। তাৰপিছত বিনোদ গোয়াৰীয়ে তেওঁ NDAVৰ পৰা আহি পেলাই জংঘল ৰক্ষাৰ কাৰণে আমাৰ লগত বন্দুক ধৰি থিয় হৈছিলে। তেখেতৰ কণ্ট্ৰিবিউশ্যন যদিও সৰু মানুহ কিন্তু কণ্ট্ৰিবিউশ্যন যথেষ্ট আছে। হিচাপে মালেকৰো ইমান দুৰ্গম স্থানত গৈ পেলাই ফৰেষ্টৰ ওপৰত ভাল বেয়া খবৰবোৰ আনি দিছিলে। তাৰপিছত আপোনাৰ সুবীৰ সিং আছিলে, তেখেতে SSBৰ হৈ দিন ৰাতি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিচিনা কাম কৰিছিলে। বিশেষকৈ দাঁতগিৰি অঞ্চলটো আটাইতকৈ ক্ৰিটিকেল অঞ্চল হয়। সেই ক্ৰিটিকেল অঞ্চলত তেখেতে আমাক সহায় দিছিলে। সেইকাৰণে গোটেইখিনি মিলি পেলাই তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনখিনি চৰকাৰে স্বীকাৰ কৰিলে। স্বীকাৰ কৰা হিচাপে আমাৰ তৰফৰ ফালৰ পৰা তেওঁলোকক এখন মানপত্ৰ, টকা 5,000 টকা এটা কেছ মানি আৰু এটা ছুভেনিয়ৰ এখন আৰণাইৰে সম্ভাষণ জনাইছে।